নমস্কাৰ বন্ধুসকল, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাৰ হাতত দীঘলীয়া তালিকা। 8 মাৰ্চৰ পিছত পাকোপাইনেও ৰখাব নোৱাৰিব কংগ্ৰেছক। গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ভূপেন বৰাৰ ডাঙৰ মন্তব্য। হাজাৰ হাজাৰ লোকে যোগদান কৰিব বিজেপিত। অমিত শ্বাহক সাক্ষাৎ কৰি আপ্লুত হৈ পৰিল ভূপেন বৰা। যোগদানৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ভূপেন বৰাৰ। ৩২ বছৰে কংগ্ৰেছত নোপোৱা সন্মান বিজেপিত মাত্ৰ ৩২ ঘণ্টাতে পালে। 8 মাৰ্চৰ পিছত কংগ্ৰেছত পুনৰ হ'ব বৃহৎ খহনীয়া। ভূপেন বৰাৰ হাতত সেয়েহে সাজু দীঘলীয়া তালিকা। বৰ্তমান পাকোপাইন দি ধৰি ৰখা হৈছে কংগ্ৰেছ দলটোক। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। এটাৰ পিছত আনটোতকৈ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, বহুদিনৰ পিছত যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিব, আমি তেওঁৰ ওচৰত কিবা এটা বিচাৰিম। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ যোৱা ৰেল লাইনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ মাৰ্চৰ প্ৰথম বা দ্বিতীয় সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিলে বিটিচিৰ উন্নয়নৰ কাৰণে এটা ভাল পেকেজ বিচাৰিব বুলি মন্তব্য কৰিছে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰ জিলাৰ ভিন্ন ভিন্ন স্থানত শুকুৰবাৰে একেদিনাই বিটিচিৰ প্ৰধানগৰাকীয়ে হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পিছত মন্তব্য ব্যক্ত কৰে। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ সদায় পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কংগ্ৰেছৰ মুখলৈ বাট চাই অৱশেষত মুখ ঠেকেচা খালে অখিল গগৈয়ে। কংগ্ৰেছে পাত্তা নিদিলে অখিল গগৈ। ৰাইজৰ দলক কংগ্ৰেছে নিদিয়ে বিচৰা 15টা ছিট। ৰাইজৰ দলে বিচৰা 4টা ছিটহে দিয়ে কংগ্ৰেছে। আৰু সেয়েহে কংগ্ৰেছেৰে হোৱা বৈঠকত অসন্তুষ্ট ৰাইজৰ দল। অৱশেষত ভংগ হোৱাৰ দিশে বিৰোধী ঐক্যৰ মিত্ৰতা। পৰৱৰ্তী খবৰ, পিষ্টল দেখুৱাই জুৱেলাৰী প্ৰতিষ্ঠানক ডকাইতিৰ হাত চাফাই অভিযান। বৰপেটা ৰোডৰ চহৰত চেণ্ট্ৰ জুৱেলাৰী নামৰ প্ৰতিষ্ঠানত ডকাইতৰ লুটপাট। লুটি নিলে বহু কোটি টকাৰ সোণ, ৰূপ, হীৰাৰ অলংকাৰ আৰু নগদ ধন। বৰপেটা ৰোড চহৰত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। বৰপেটা ৰোড চহৰৰ দুৰ্গাবাৰীৰ চেণ্ট্ৰ অলংকাৰ নামৰ জুৱেলাৰী প্ৰতিষ্ঠানখনত সংঘটিত হয় ডকাইতিৰ ঘটনা। দিন দুপৰতে বৰপেটা ৰোড চহৰৰ দুৰ্গাবাৰীৰ চেণ্ট্ৰ অলংকাৰ নামৰ জুৱেলাৰী প্ৰতিষ্ঠানত 5জনীয়া ডকাইতিৰ দলে প্ৰৱেশ কৰি লুট কৰি নিলে কেইবা কোটি টকা সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ লগতে নগদ ধনো। 5জনীয়া ডকাইতৰ দলটোৰ হাতে হাতে আছিল পিষ্টল। বৰপেটা ৰোড থানাৰ প্ৰায় 200 মিটাৰ দূৰত্বত থকা বৰপেটা ৰোড চহৰৰ দুৰ্গাবাৰী ৰোড থকা চেণ্ট্ৰ অলংকাৰ নামৰ জুৱেলাৰী প্ৰতিষ্ঠানখনত সংঘটিত হয় এই ঘটনা। চেণ্ট্ৰ অলংকাৰ নামৰ জুৱেলাৰী প্ৰতিষ্ঠানৰ ষ্টাৰ মেনেজাৰ ডিম্পল তালুকদাৰে জনোৱা মতে, প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীসকলক পিষ্টল দেখুৱাই হাত বান্ধি মুখত চেলোটেপ লগাই দিয়ে ডকাইতৰ দলটোৱে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকল সাৱধান। কৰ্তন হ'ব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকলৰ নাম। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। এই মাহতে বা মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 2000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়ে কৰি লওক eKYC আপডেট। eKYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। কৃষকসকলৰ বাবে মুকলি হৈছে হেল্পলাইন নম্বৰো।